নমস্কাৰ জনাইছো আপোনালোকক নতুন এটা ভিডিঅ' লৈ আজিৰ ভিডিঅ'টোৰ বিষয়বস্তুখিনি টোটেলি বেলেগ মানে বিষয়বস্তুটো হৈছে হিন্দী চিনেমা আৰু অসমীয়া চিনেমা সকলোকে স্বাগতম জনাইছো ভিডিঅ'টো চাই থকাৰ বাবে মই অনেক কথা কিছুমান মানে মনৰ কিছুমান খুব আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো ভুল হ'লে ক্ষমা কৰিব নিজৰ মাজৰ এজন বুলি আমাৰ হিন্দী চিনেমা এখন যেতিয়া হললৈ অহাৰ আগে পাব্লিচিটি চলি থাকে ধুনীয়া কথা হিন্দী চিনেমা চাব লাগে মই এটো কোৱা নাই যে হিন্দী চিনেমা চাব নালাগে পাব্লিচিটি হয় হললৈ মানুহ আহে আমাৰ পাঠান চিনেমাখন ৰিলিজ হৈ গ'ল সকলো মানুহ আহিছে ভাল লাগিছে মানে মানুহ হল দল ভাঙি হললৈ মানুহ আহিছে চিনেমা চাব ঠিক তেনেকৈ আমাৰ যদি অসমীয়া চিনেমা এখন হললৈ অহাৰ আগে পাব্লিচিটি ধুনীয়াকৈ চলি থাকে কিন্তু হললৈ মানুহ নাযায় কিয় নাযায় যদি হিন্দী চিনেমা এখন চাব আপোনালোকে হললৈ আহিব পাৰে ওর বহুত দূৰৰ পৰা গাড়ী লৈ আহি মানে গুৱাহাটীলৈ হিন্দী চিনেমা হলত চাব আহে যি জায়গাত হল নাই সেই জায়গাৰ মানুহে হিন্দী চিনেমা চাব হললৈ আহে মই পাঠান বুলি কোৱা নাই পাঠান চিনেমাখন ভাল লাগিছে সঁচাকৈ তেনেকুৱা চিনেমা চাব পালে আমি কিছুমান বস্তু জানিব পাৰোঁ ঠিক তেনেকৈ আমাৰ অসমীয়া চিনেমা এখন হললৈ আহিলে মানুহ চাব আহিব লাগে আমাৰ অসমীয়া মানুহ অসমৰ মানুহে যদি অসমীয়া চিনেমা নাচায় কোনে চাব আমাৰ হলবিলাকক কি ধুনীয়া আজি গুৱাহাটীত কিমানটা হল আছে এই যিমানটা হল আছে হলত চিনেমাবিলাক চালে মাজতে আমাৰ এনেকুৱা অৱস্থা এটা হৈছিলে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো একদম জিৰৰ পিনে গুচি গৈছিলে চিনেমা নাই অসমীয়া চিনেমা নাই আৰু সেই সময়তে আমাৰ হিয়াৰ আমঠুৰ সকলোৰে যাৰ নামে পৰিচয় আমাৰ জুবিন দাই বহুত সাহসেৰে আৰু বহুত কষ্টৰে নিজৰ সাঁচতীয়া ধনেৰে অসমীয়া চিনেমা বনাবলৈ সাহস কৰিলে সেই সময়ত বনাইছিলে মিছন চাইনা চক অসমীয়া মানুহে জুবিনদাক কিয় কিছুমান অসমীয়া মানুহে বুলি নহয় কিছু মানুহে জুবিনদাৰ সৰু কথাত বহুত জুবিনদাক বেয়াকৈ কৈ গালি দিয়ে নমস্কাৰ কৰিছোঁ বেয়াকৈ নক'ব প্লিজ জুবিনদা আমাৰ সাংস্কৃতিক জগতত বিশেষকৈ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোত জুবিনদা নহ'লে একদম বিগ জিৰ' ইয়াৰ জুবিনদাক বেয়াকৈ নক'ব দক প্লিজ নমস্কাৰ জনাইছোঁ আমি সকলোৱে অসমীয়া মানুহ হৈ অসমীয়া চিনেমা চাব লাগে আৰু লগতে এটা কথা আপোনালোকক জনাই দিওঁ আপোনালোকে খবৰটো শুনিলে নিশ্চয় ভাল পাব 3 ফেব্ৰুৱাৰীত ধামাকা দিব আহি আছে আমাৰ প্ৰয়াত নিপন গোস্বামী দেৱৰ পৰিচালনাত ডক্টৰ সঞ্জীৱ নাৰায়ণ আৰু অচ্যুতা নাৰায়ণৰ প্ৰযোজনাত ডক্টৰ বেজবৰুৱা 2 ধামাকা দিব আহি আছে 3 ফেব্ৰুৱাৰীত সকলোৱে হললৈ যাব কসম খাই কৈছোঁ ময়ো যাম আৰু ডক্টৰ বেজবৰুৱা চাম জুবিন দাই কৈছিলে দৌৰি যাম ডক্টৰ বেজবৰুৱা চাম